4 বছৰৰ আগত আমাৰ ইলেকশ্যন হোৱাৰ আগত 2020 চনৰ ইলেকশ্যনৰ আগত যে হাগ্ৰামাই 700জন মানুহক এপইণ্টমেণ্ট দিছিলে ভুৱা এপইণ্টমেণ্ট চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডৰ পৰা কোনো কনচাৰ্ণ নলোৱাকৈ নটিফিকেশ্যন নিদিয়াকৈ 5 লাখৰ পৰা 10 লাখ ঘোষ লৈ পেলাই ইলেকশ্যন ইছ্যু কৰি তেওঁলোকে 700জন মানুহক চাকৰি দিছিলে আমি সেই চাকৰিয়ালসকলক হয় আনফৰ্চুনেটলি আমাৰ বাধ্যত পৰিছোঁ আমি হিউমেনিটি গ্ৰাউণ্ডত কৰিব নালাগিছিল কিন্তু ছিষ্টেমত নোহোৱাৰ কাৰণে সেই 700জন মানুহক আমি চাকৰিৰ পৰা বৰখাস্ত কৰিব লগা হৈছে যিসকল কণ্ট্ৰেকচুৱেল হিচাপে চাকৰি কৰি আছিল বন বিভাগত তেওঁলোকৰ 221জনক আজি এপইণ্টমেণ্ট দিবলৈ সক্ষম হ'লোঁ ভাল লাগিছে ফৰেষ্ট ডিপাৰ্টমেণ্টটো মেন পাৱাৰ বহুত কম আৰু আনাদাৰ 398 আমাৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ ওৱানৰ আমাৰ এপইণ্টমেণ্ট দিবলৈ গৈ আছে খুব কেইদিনমানৰ ভিতৰতে আমাৰ ফিজিকেল ইণ্টাৰভিউ হ'বলৈ গৈ আছে টোটেল আমাৰ 2331টা আৰু আমি এপইণ্টমেণ্ট দিম জুলাই মাহৰ ভিতৰত খুব নিকা আমি ক'বলৈ নাজানো যে আমি হিমতকৈ বেছি নিকা বা বগা বুলি কিন্তু আমি হিমতকৈ বেছি বগা হ'বলৈ চেষ্টা কৰি আছোঁ প্ৰমাণ দিলে যি ব্যক্তিয়ে তাত ইনভলভ আছে অফিচাৰ হ'লেতো ছেকেণ্ডো নালাগে সেইটোতো ছাছপেনশ্যন হ'বই আমাৰ পাৰ্টিৰো যদি কোনোবা ইনভলভ আছে আমি অ'পেনলি আপোনালোকৰ সন্মুখতে আপোনালোকৰ মাধ্যমেৰে তেওঁক আমি পাৰ্টিৰ পৰা এক্সপেল কৰা হ'ব বহুত পাৰ্থক্য আকাশ পাতাল পাৰ্থক্য আপুনি চাওক আমি এজন অসমীয়া মানুহৰ ঘৰত এজন বড়ো মানুহে গৈ পীৰাত বহি এগিলাচ পানী খোৱা এখন তামোল খাই পেলাই ভাল বেয়া কথা আলোচনা কৰা পৰিৱেশে নাছিল সেইটো এটা আমাৰ ডিফাৰেঞ্চ আন এটা ডিফাৰেঞ্চটো হ'ল মই বেছি দিনৰ কথা কোৱা নাই 4.5 বছৰৰ আগত আমাৰ ইলেকশ্যন হোৱাৰ আগত 2020 চনৰ ইলেকশ্যনৰ আগত যে হাগ্ৰামাই 700জন মানুহক এপইণ্টমেণ্ট দিছিলে ভুৱা এপইণ্টমেণ্ট চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডৰ পৰা কোনো কনচাৰ্ণ নলোৱাকৈ নটিফিকেশ্যন নিদিয়াকৈ 5 লাখৰ পৰা 10 লাখ ঘোষ লৈ পেলাই ইলেকশ্যন ইছ্যু কৰি তেওঁলোকে 700জন মানুহক চাকৰি দিছিলে আমি সেই চাকৰিয়ালসকলক হয় আনফৰ্চুনেটলি আমাৰ বাধ্যত পৰিছোঁ আমি হিউমেনিটি গ্ৰাউণ্ডত কৰিব নালাগিছিল কিন্তু ছিষ্টেমত নোহোৱাৰ কাৰণে সেই 700জন মানুহক আমি চাকৰিৰ পৰা বৰখাস্ত কৰিব লগা হৈছে আমাৰ মেন পাৱাৰ বহুত কম আৰু মই জনাত কোনো অবৈধ মহল তেনেকৈ চলা নাই কোনোবাই যদি মেইন মহলৰ আশে পাশে গৈ পেলাই সেই মহলদাৰবিলাকে যদি 2 নম্বৰী কৰিছে সেইটো একশ্যন লোৱাটো আমাৰ সকলো নাগৰিকৰে দায়িত্ব আছে আৰু সেইটো ডিপাৰ্টমেণ্টেলি জনাব লাগে মানে এখন চালানটো লৈ পেলাই তেওঁলোকে 2-3খন এনেকৈ কাম কৰিবও বিচাৰিব পাৰে চলি আহিছে তেনেকৈ বহুত চুৰ চলি আহিছে মই আপোনাক এটা কথা ক'ম BTCত একেবাৰে সত্য কথা মানুহক কিমান দিন মিছা মাতিব এটা কথা স্পষ্ট আমি ছাৰ্ভে কৰি ওলাইছোঁ আমাৰ চৰকাৰে প্ৰতি ৰাতিত বৰ্তমান আমাৰ ডিষ্ট্ৰিক্ট ছাৰ্ভে ৰিপৰ্ট DSR প্ৰব্লেম হৈ আছে ডিষ্ট্ৰিক্ট ছাৰ্ভে ৰিপৰ্ট সমস্যা হোৱাৰ কাৰণে ডাম্পাৰৰ 2 নম্বৰী ছিষ্টেমটো অলপ কমিছে কিন্তু আপুনি DSRৰ সমস্যাৰ আগত যদি কৰে আমাৰ দিনত আমি ইমান ষ্ট্ৰিক্ট কৰা স্বত্তেও ডেইলি এটা ৰাতিত দিনত নহয় কিন্তু এটা ৰাতিত কম হ'লেও 60 লাখৰ পৰা 70 লাখৰ সম্পত্তি আমাৰ ইয়াৰ পৰা 2 নম্বৰী কৰি পেলাই মানুহে বেচিছে খুব দুৰ্ভাগ্যজনক কথা ইয়াত ডাইৰেক্টলি ইনডাইৰেক্টলি চাগে আমাৰ মানুহবিলাকো ইনভলভ আছে মানে ইজি মানি আৰ্নিংটো বিচাৰি পেলাই আমাৰ যে সম্পত্তি আমাৰ যে ৰেভিনিউ সেইটো আমি নষ্ট কৰি লৈছোঁ কাৰো লছ হোৱা নাই আমাৰ সকলোৰে লছ হৈছে চাওক চেক গেটটো হ'ল সঁচাকৈয়ে কৰিছেনে নাই কি কয় চালান লৈছেনে নাই আজিকালি আমাৰ চালান হৈ গৈছে চালান কিছুমানে 2 নম্বৰী কৰিব বিচাৰিব পাৰে কিন্তু চালানটো ইমান সহজত 2 নম্বৰী কৰিব নোৱাৰে আমাৰ মোবাইলত হেৰিটো আছে চব গতিকে আমি চব হেক কৰিব পাৰি ইয়াত যদি কোনোবা 2 নম্বৰী কৰিছে যদিহে 2 নম্বৰী ৰাস্তা নাথাকে গেটৰ পৰা যদি গৈছে সেইটো ধৰা খাবই কিন্তু অভিযোগ চাওক যদি
2 নম্বৰী অভাৰ কৰি পেলাই কোনোবা আণ্ডাৰষ্টেণ্ডিঙত আমাৰ অফিচাৰসকলে বা ফৰেষ্ট গাৰ্ডসকলে বা ফৰেষ্টাৰসকলে ইনভলভ হৈ আছে সেইটো চালি জাৰি চোৱাৰ দায়িত্ব আমাৰ সকলোৰে কোনোবা চৰকাৰৰ এজেঞ্চি বা এজন EM বা আমাৰ MLA মিনিষ্টাৰে এইটো কণ্ট্ৰল কৰিব পাৰে সেইটো নহয় সমাজখনে কণ্ট্ৰল কৰিব লাগিব আপুনি চাওক তামোলপুৰৰ কথা কৈ আছে তামোলপুৰৰ মানুহে যদি 2 নম্বৰত ইনভলভ নহয় কোনেওতো 2 নম্বৰী কৰিব নোৱাৰে নিশ্চয় তামোলপুৰৰ মানুহবিলাকে বেপাৰ কৰিছে বিজনেছ কৰিছে তাৰ কাৰণে 2 নম্বৰত ইনভলভ হৈ আছে নহ'লে কেনেকৈ পাৰিব তামোলপুৰৰ মানুহে ইনভলভ হ'ব লাগিব তেতিয়াহে 2 নম্বৰী হ'ব যদি তামোলপুৰৰ মানুহ ইনভলভ নহয় কেনেকৈ 2 নম্বৰী হ'ব আমি আজিৰ দিনত আমি 32টা সিটত জিকি আছোঁ আউট অফ 40 দেখা যাওঁ 40টাতো আমি জিকিবলৈ চেষ্টা কৰিম ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে 4খন ডিষ্ট্ৰিক্টত তেখেতে নিজে আহি তদন্ত কৰিব যি সমস্যা আছে ৰাইজৰ মাজত পৰিব হয় তেওঁতে এজন মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ তেওঁৰ হাততে আছে আৰু তেওঁ এটা পাৰ্টিৰ ইণ্ডিপেণ্ডেণ্ট পাৰ্টিৰ এজন লিডাৰ হয় এখেতসকলৰ পাৰ্টিত যি ডিচিপ্লিন মতে কাম কৰিব আমাৰ মতে আমি কাম কৰি যাওঁ মুখ্যমন্ত্ৰীয়ে আজি এটা কথা কৈছে ইউপিএলৰ নেতৃত্বত শান্তি হৈছে আগৰ 17 বছৰত হোৱা নাছিলে 100% আপুনি আজি হাঁহি মোৰ সন্মুখৰ কথা ক'ব পাৰিছে নহ'লেতো কোনো অসমীয়া মানুহে সাংবাদিক হিচাপে বড়ো লিডাৰৰ সন্মুখত যাবলৈ ভয়ে কৰিছিল যিটো মানে জল পট প্ৰমাণ গতিকে শান্তি আহিছে হাগ্ৰামা কি হ'ব হাগ্ৰামা হিচাপে থাকিব হাগ্ৰামা মহিলাৰ হিচাপে কিন্তু BPF হিচাপে আৰু নাথাকে এই কাউন্সিল ইলেকশ্যনৰ আগত নহয় কাউন্সিল ইলেকশ্যনৰ পাছত 8জন মানুহে আমাৰ তাত বাগা মানুহ আৰু BPFৰ আৰু এই সময়ত MLA খেলিবলৈ টিকেট বিচৰা মানুহ BPFত নাথাকিব নাথাকিব থেংক ইউ